Hello, good morning everyone. Welcome back to our YouTube channel World with Prashri. কি খবৰ সকলোৰে ভালে আছে নিশ্চয় আৰু এতিয়া ৰাতিপুৱা এয়া 6:15 হলে মই উঠিলো 5টা বজাতে আৰু আমি এতিয়া যাবলৈ ওলাইছো কামাখ্যা মন্দিৰ অম্বুবাচী মেলাত গৈছিলো নহয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো ভিডিঅ আজি আমি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ যাবলৈ ওলাইছো আজি আমি গোটেইকেইজনী যাম আৰু আমাৰ ডিব্ৰুগড়ৰ যে মাহী মুনমাহী আৰু ছোৱালী জিয়া হিহঁত আহিছে হিহঁত দুজনীও যাব তো সেইটো কাৰণে মুনমাহী একচুৱেলি প্লেনটো কৰিলে তো আমি যাবলৈ ওলালো আপোনালোকে মোৰ ডিব্ৰুগড়ৰ ভিডিঅ' দেখিছে নহয় মুনমাহী সেয়া মাহীজনী তো এতিয়া বহুত মানুহ যে ওলাই হোৱাই নাই সেইকাৰণে মই ওলাই মেলি ৰেডি হৈছোঁ আৰু ৰোডটো যে ওলালে এই 6:30 হোৱাই নাই টেককৈ ৰোডটো ওলাইছে ঠিক আছে ব'লক যাওঁতে দেখাম আৰু ন ৰোডটোকে দেখাওঁ ৰ'ব এয়া বাহিৰত ৰোডটো দেখিছেনে কেনেকৈ টেককৈ ওলাইছে এতিয়া বাৰু মোৰ ৰুমৰ ফালে আহি পোৱা নাই কিন্তু 12টা মানৰ পৰা এনেকুৱা ৰ'দ ওলাই একদম হটকেজ হৈ থাকে সেইকাৰণে কি কৰিছোঁ জানে তলত এয়া কৃষ্ণচূড়াজোপা লগাই দিছোঁ ওখ হৈ গ'লে ৰুমটো চাহ হ'ব চবেই কয় কি কৃষ্ণচূড়া বোলে জল্দি ডাঙৰ হয় আৰু সেইকাৰণে বেলকনিখনত যে ফুল ৰুলে একদম মৰি যায় ভাল ফুল সেইকাৰণে এনেকৈ কেইজোপামান লগাই থৈ দিছোঁ আৰু ৰ'দৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰিলৰ বাহিৰত এনেকৈ মই পৰ্দা লগাই দিছোঁ তো ব'লক এতিয়া চবৰ হ'লে আমি ওলাই যাওঁ আৰু ন ৰাস্তাত লগ পাম ব'লা ইয়াৰ পৰা খোজকাঢ়িছিলোঁ মুনমাহী অম্বুবাচী চাই গৈ থাকা এতিয়া কিমান খোজকাঢ়িছোঁ একদম ওপৰলৈ সেইদিনা কিমান মানুহ আজি মানুহেই নাই ৰাস্তাটোত চাই দে এটা চিটত দুটা পিছফালে 4টা ক'ত জীয়ামণি ক'ত এটা দুটা তিনিটা 4টা তোমাৰে চাইছে আৰু ষ্টেপেৰে কিন্তু বেছি কষ্ট এই টাৰ্ণিংটো উঠোতে একদম এই একেটা ৰাস্তাৰে অম্বুবাচীৰ দিনাখন খোজকাঢ়ি আহিছিলোঁ ইমান মানুহ আছিলে ভালো লাগিছিল ভাগৰো লগা নাছিল আজি গাড়ীত আহিছোঁ চাওকচোন ৰাস্তাটো একেবাৰে খালী মন্দিৰত বাৰু খালী নাথাকে সেইটো জানো কিন্তু ৰাস্তাটো খালী এয়া গোটেই দোকানবোৰ গোটেই দোকানী কেইজনে এইজনে মাতে সেইজনে মাতে চেণ্ডেলখিনি ইয়াতে থৈ যাব পাৰি আমি শৰাই এখন সজাই দিবলৈ কৈছোঁ যি বস্তু লাগে তেওঁলোকে গোটেইখিনি দি দিছে মুনমাহীহঁতেও এখন লৈছে আৰু এয়া আমাৰ বাইদেৱে লৈ লৈছে হাতত শৰাইখন ভিতৰলৈ গৈ আছোঁ আমাৰ একেবাৰে আগে ভাগে যোৱাত পূৰা উঠি গৈ আছে পূজাৰ বস্তু কিনি ল'লোঁ ফুলেৰে সজাই থোৱা আছে উঠিছিলোঁ আজিও মানুহ বহুত দেখোন কম নহয় দেই কম হ'ব বুলি ভাবিছিলোঁ চব আহিছে চাগে যাম লাগি গ'ল এয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ এতিয়া যাওঁ এয়া আমাৰ কামাখ্যা অহা মেইন মানুহ হয় নাই অম্বুবাচীত আহি গৈছোঁ এজনী লৈ আহিছোঁ ডিব্ৰুগড়ৰ পৰা প্লেন কৰিছে গুৱাহাটী নাপাওঁতে ক'ত আহিব আকৌ আবেলি যাবলৈ আছে ন আছে ক'ত যাবা চিটি চেণ্টাৰ আকৌ আবেলিও দেখাম ন আবেলিও আমি ভিডিঅ' কৰিম এতিয়া যাওঁ পূজা কৰোঁ অম্বুবাচীত যে এইখিনি জেগাত একদম মানে বহুত বেছি মানুহ ঠেলি হেঁচি ক'ৰবাত লৈ গৈছিলে ইয়াতে আমি চাকিখিনি জ্বলাই লওঁ এয়া ইমান তলত দিছে চাকিবোৰ বিচাৰিয়ে পোৱা নাই মই খুচৰি আছোঁ জ্বলাই দে মোৰ হৈ পেলাই এগছ গৈ আছোঁ জ্বলাব এয়া নাৰিকল ভাঙিবলৈ গৈছে আমাৰ বাহুবলী টাইপ ভাঙি আছে পূৰা ওলাই গ'ল পানী হৈ গ'ল আমি ভিতৰত সোমাবৰ কাৰণে VIP পাছ লৈছোঁ আৰু সেইটো কাৰণে আমাক এনেকৈ ৰুম এটাত বহিবলৈ দিছে VIP পাছ হ'লে কি হ'ব মানুহ চাব এই দেখিছে যে ইমান সোপা মানুহ গোটেইবোৰ VIP লাইনৰে মানুহ হয় আৰু এইটো হৈছে আমাৰ পাছটো পাৰ পাছ 501 টকা লয় আমি VIP লাইন দি আহি আছোঁ এতিয়া চব লাইন কামাখ্যা মাক দৰ্শন কৰা মানুহ চাওক এয়া গোটেই লাইন লাগি আছে
আৰু এই যে দুটা লাইন দেখিছে, ৰাইট ছাইডৰ লাইনটো VIP লাইন, লেফ্টৰটো জেনেৰেল লাইন। এতিয়া আমি VIP লাইন দি গৈ আছোঁ, কিবাকৈ লাইনটো ষ্টাৰ্ট হৈছে। আমি কামাখ্যা মাক দৰ্শন কৰি আহিলোঁ। ভিতৰত ভিডিঅ' কৰাটো এলাউ নহয় আৰু পূজা কৰাৰ টাইমত ভিডিঅ' কৰিবও ভাল নালাগে মোৰ। তো পূজা চূজা কৰি হ'ল, আমি ওলাই আহিলোঁ। আমি দৰ্শন কৰি ওলাই আহিলোঁ, একেবাৰে তললৈ গ'লোঁ, পানী চানী চুই আহিলোঁ। দৰ্শন হোৱাৰ পিছত এয়া আমাৰ হেপী মুন মাহী, আৰু আমাৰ পানী পিয়া লাগিছে, তো ইয়াতে পানী বটল কিনিবলৈ সোমাইছোঁ। এতিয়া আমি গৈ আছোঁ গাড়ীলৈ। কেনেকুৱা লাগিল তোমাৰ? দৰ্শন কৰি ভাল লাগিলে, মজা লাগিল। তলত গ'লোঁ। এবাৰ প্ৰথম অম্বুবাচীত আহিছিলোঁ, এতিয়া অম্বুবাচীত পিছতো আহিলোঁ, আজি লগালগ। বহুত ভাল লাগিল। আজি বাৰু চবকেইটা আহিলোঁ আৰু আজি জল্দি হৈ গ'ল। এতিয়া 10টা বজাই নাই, আমাৰ হৈয়ে গ'ল। বাকীবোৰ এয়া পিছত আহি আছে, আমি আগে আগে। অফিচ যাব লাগিব নহয়। মই আজি নাযাওঁ। এইটো পাৰ্কিং, মাল্টি লেভেল পাৰ্কিং। দেখিছেনে, আমি 5 ছিটাৰ গাড়ীত পাণ জপা দি এনেকৈ 7 ছিটাৰ কৰি লৈছোঁ। আমি এতিয়া ঘৰ আহি পালোঁ। 7টা বজাতে ওলাই গৈ এতিয়া 10:30 হ'ল, পাই গ'লোঁ। কিন্তু ভাল লাগিলে, আজি বহুত ধুনীয়াকৈ ভিতৰলৈ যাব পাৰিলোঁ। বহুত বছৰ পিছত গ'লোঁ। তো আজি এইটো পাৰ্টটো, কামাখ্যাৰ পাৰ্টটো ইয়াতে শেষ কৰিছোঁ। আবেলি আকৌ দেখাম ন, ক'ত যাওঁ কি কৰোঁ। এয়া ৰেডি। আমি এতিয়া ক'ত যাবা? চিটি চেণ্টাৰ। চিটি চেণ্টাৰ ফুৰি আহোঁগৈ ন? মাহীক অকণমান ফুৰাই আনো ন। তাতে যাওঁ, কিবা কিবি খাব, তাহাঁতি খাব, তাৰপিছত এনেই ফুৰি মেলি আৰু গুচি আহিম অলপ। ওলাই মেলি ৰেডি, তাত দেখাম ন। মই তললৈ ওলাই আহিলোঁৱেই। ব'লা গৈ থাকা। এইবাৰ মা দেউতা নাযায়, চ' আমি 5টাই ওলাই আহিছোঁ আৰু গৈ আছোঁ। আৰু আহি পালোঁ চিটি চেণ্টাৰ। ইয়াতে আহিবলৈ ভাল, কিন্তু পাৰ্কিঙৰ ইমান বেছি প্ৰব্লেম। আমি ঢেৰ বস্তু কিনি আনিলোঁ। এয়া মোৰ মাহী ঢেৰ বস্তু কিনিছোঁ, টোপোলা দোকান পাই পগলা হৈ গৈছা ন। এজনী কাণ খজুৱাব লাগিছে, এজনী সেয়া। এতিয়া তোমাৰ সেয়া গুৱাহাটী অহা ছাকচেছফুল, চিটি চেণ্টাৰ আহি। এতিয়া আমি খাবলৈ গৈ আছোঁ। হা, ব'লা খাবলৈ যাওঁ। এইফালে খাব নাপায়, একদম অৱস্থা বেয়া। এয়া আহিলে পাৰছৰ খানা। চাওক, খানাৰ লগত মানুহজন চাওক। এতিয়া হেপিনে। আৰু এয়া আমাৰ ফিল্টাৰ কফি। এইফালে ফিল্টাৰ কফি খাবলৈ ৰখিবলৈ টাইম নাই। আৰু কি খাবা? ফ্ৰাইড এইটো ক'ত আছিলে? অঁ, এইফালে আমি আনিলোঁ চিকেন টিক্কা কাবাব। এজনী আহিলে খাবলৈ। আৰু এই খাইছে কেভেণ্ডাৰ্ছ। এই প্ৰকাণ্ড থালিখন খাব এতিয়া। দিয়া, ষ্টাৰ্ট কৰা মুনমাহী। কিমান ছেকেণ্ডত শেষ কৰিব পাৰা? নাই, তুমি অকল। তুমি খোৱাচোন আগতে। এতিয়া আহিলে এয়া মোৰ খানা। অকলে দবাম এতিয়া মই এইটো দেই। খাই লওঁ এতিয়া, মোৰ আৰু কথা পাতিব টাইম নাই। এইটো টপাটপ মুখত ভৰাই লওঁ। আমি 4টাই একেবাৰে খোৱাত বিজি, কম্পিটিশ্যন কৰা টাইপ। আৰু জীয়াই খাই মেলি আমাক ভিডিঅ' কৰি আছে। এইকেইজনী পূৰা জুৱেলাৰী কিনাত বিজি, সেই দিনজনী। আৰু আমি দুটা ঘূৰি ফুৰিছোঁ, বস্তু কিনি হৈ গ'ল আমাৰ। ব'ৰ হৈছা নেকি তুমি? ব'ৰ কিমান ৰ'ম আৰু খাই বৈ পেট ফুল, ইফালে শ্বপিঙে শেষ নহয়। মুনমাহীৰ লগত আহিলে এয়াই হ'ব। তথাপি মই আহিছোঁ কাৰণে বাচিছা তুমি ন। চাট দিছোঁ। তাকে যাম আৰু মই কিনি মেলি আজৰি, এতিয়া যাম। হাফ এন আৱাৰ মান চাগে আৰু। খালা ঠিকছে, খাই মেলি পেট ফুল। তাকে এতিয়া যাম আৰু ইহঁতৰ হ'লে। আমি ঘৰ আহি পালোঁ। ৰাতিপুৱা 5টাতে উঠিছিলোঁ যে, সেয়া ষ্টাৰ্ট কৰি এতিয়া 9টা বাজিলে। এতিয়া ঘৰ আহি পালোঁ। কামাখ্যাৰ পৰা ষ্টাৰ্ট কৰি চিটি চেণ্টাৰত শেষ কৰিলোঁ। তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।